মই ৰোহিত আৰু মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ জব কাৰ্ডৰ ৰিলেটিভ। যদিহে আপোনাৰ এটা জব কাৰ্ড আছে তেতিয়াহ'লে আপুনি নিশ্চয় গম পাইছে জব কাৰ্ড মানে কি। জব কাৰ্ডৰ ইনফৰমেশ্যন যেনেকুৱা নেকি আগতে আপুনি ক'ত কাম কৰিছিলে, কেতিয়া কিমান টকা লাভ কৰিছিলে আৰু বৰ্তমান ক'ত কৰি আছে কি কাম, আৰু এতিয়ালৈকে যদিহে আপোনাৰ কাম কৰা টকা এতিয়ালৈকে একাউণ্টত সোমোৱা নাই তাৰে বেলেঞ্চ পে'মেণ্ট আপোনাৰ যোনটো দিয়া একাউণ্টত দিয়া পে'মেণ্ট আপুনি জানিব পাৰিব একাউণ্টত সোমোৱাৰ আগতে। আৰু আপোনাৰ যদি জব কাৰ্ড আছে আৰু এইবোৰ ইনফৰমেশ্যন যদিহে জানিব বিচাৰে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে। তেতিয়াহ'লে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই টিয়ং জিয়াৰ চেনেলটোত। আৰু যদিহে চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি ল'ব। তেতিয়াহ'লে বলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাৰ্চ কৰিব লাগিব জব কাৰ্ড চাৰ্চ কৰিব লাগিব। তাৰপিছতে এইটো পেজ খোল খাব। এইটো পেজতে আপুনি চাব প্ৰথমতে narega.nic.in বুলি আছে, তাতে চাৰ্চ কৰিব লাগিব গ্ৰাম পঞ্চায়ত। তাত চাৰ্চ কৰিব। তাত চাৰ্চ কৰাৰ লগে লগে আপুনি এইটো পেজত আহি যাব, যিহেতু এইটোৱে জব কাৰ্ডৰ অফিচিয়েল ঠিক আছে ৱেবছাইট। ইয়াত লিখা আছে দ্য মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট ৱাৰেণ্টি এক্ট 2005 এক্ট মানে সেইটো বুজিব পাৰি যে আমি 2005 পৰা এইটো জব কাৰ্ডৰ ষ্টাৰ্ট হৈছে। ঠিক আছে, আপোনালোকে নিশ্চয় গম পাইছে। তাৰপাছত আমাক যদি জব কাৰ্ডৰ ইনফৰমেশ্যন জানিব লাগে তেতিয়াহ'লে তাত চাৰ্চ কৰিব লাগিব চিটিজেন। লেফ্ট ছাইডৰ তলতে আছে চিটিজেন বুলি কিনে, ইয়াত চিটিজেনত ক্লিক কৰিব লাগিব। চিটিজেনত ক্লিক কৰাৰ লগে লগে এইটো পেজ খোল খাব। আৰু এইটো পেজত আপোনালোকক যাব লাগিব ৰাইট ছাইডত চুকত একেবাৰে তলত দিয়া আছে জব কাৰ্ড বুলি, ইয়াত অপশ্যনেল আছে 4 নম্বৰ অপশ্যনটোত ক্লিক কৰিব লাগিব জব কাৰ্ড। তাত ক্লিক কৰাৰ লগে লগে আপুনি এইটো পেজত আহি যাব। আৰু এইটো পেজত আপোনালোকক আছাম ক্লিক কৰিব লাগিব, ষ্টেট। তাৰপাছত এইটো পেজত আহি যাব। ঠিক আছে, আৰু এইটো পেজত আপোনালোকক ষ্টেট চইচ কৰা থাকিব। ফাইনেন্সিয়েল ইয়েৰ, ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত এইবোৰ ক্লিক কৰিব লাগিব। যিহেতু ফাইনেন্সিয়েল ইয়েৰ যিকোনো আপোনালোকে চাৰ্চ কৰিব লাগিব 2020, 2021 আপুনি যোনটো চাব বিচাৰে। ঠিক আছে, মই 2021 চাৰ্চ কৰিলোঁ। তাৰপাছতে আপুনি ডিষ্ট্ৰিক্ট চইচ কৰি ল'ব। ডিষ্ট্ৰিক্ট যিহেতু যিকোনো আপোনাৰ ডিষ্ট্ৰিক্ট চইচ কৰি ল'ব। মই ইয়াতে শিৱসাগৰ কৰি ল'লোঁ। আপুনি নিজৰ ডিষ্ট্ৰিক্ট চইচ কৰিব, ইয়াত যিকোনো ইনফৰমেশ্যন দিব নিজৰ। ঠিক আছে, তাৰপাছত ব্লক চইচ কৰিব লাগিব। তাৰপাছত পঞ্চায়ত, আপুনি নিজৰ গাঁও পঞ্চায়তখন ক্লিক কৰি দিব। ঠিক আছে, তাৰপাছতে ইয়াত তলত দেখুওৱা আছে প্ৰচিড বুলি, তাত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে এইটো পেজ খোল খাব। আৰু ইয়াতে গোটেইখিনি তথ্য আপুনি বুজি পাই যাব, যিহেতু ইয়াত চিৰিয়েল নম্বৰ দিয়া থাকিব, তাৰপিছত জব কাৰ্ড নম্বৰ দিয়া থাকিব আৰু নাম দিয়া থাকিব। আপোনাৰ নামটো ইয়াত চাৰ্চ কৰি কিনে আপুনি নিজৰ ক্লিক কৰি ল'ব। ঠিক আছে, যিকোনো মই এটা ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ইনফৰমেশ্যন পাই যাব। এনেকুৱা পেজ এটা খোল খাব। ইয়াতে গোটেইখিনি ইনফৰমেশ্যন দিয়া থাকিব। ইয়াত এইবোৰ দিয়া থাকিব, ইয়াত যেনেকুৱা নাম দিয়া থাকিব, তাৰপাছত ৱৰ্ক নেম, কি কাম হৈছিলে আৰু কিমান দিন, ইয়াত 44 days, 33 এনেকুৱা দিয়া আছে। আৰু লগতে তলত কিমান টকা লাভ কৰিছিলে, ইয়াত কোনটো এক্টৰ পৰা, যেনেকুৱা নেকি ইয়াত ইম্পৰ্টেণ্ট ইয়াত দিয়া আছে এনেকুৱা এইবোৰ যোনবোৰ ফাণ্ড পাছ হৈছিলে সেইবোৰ। তাৰপিছত কিমান টকা ইয়াত 520 টকা, 390, তাৰপিছত 952 এনেকুৱা কিমান টকা লাভ কৰিছিলে, 4712 টকা এনেকুৱা। তাৰপিছত টোটেল এনেকুৱা তলত দিয়া থাকিব। যিহেতু ইয়াত ইয়াৰটো দিয়া আছে 2019, ইয়াত যদিহে আপুনি 2020 যদি কাম কৰিছিলে তেতিয়াহ'লে ইয়াত আপোনাৰ 2020 ইনফৰমেশ্যনটো আহি যাব ইয়াত তলত। ঠিক আছে, আৰু এইটো আপোনাৰ ঘৰৰ ওচৰৰ বেলেগৰো আপোনালোকে নাম চাৰ্চ কৰি কিনে আপোনালোকে চাই দিব পাৰিব। আৰু যদিহে ভিডিঅ'টোৰ পৰা কিবা লাভ হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব।